আচলতে চাওক কোকৰাঝাৰ যি আমাৰ BTC তথা BTRৰ ৰাজধানী কোকৰাঝাৰ চহৰলৈ যোৱাৰ আগত যিটো আমি এটা গেট পাইছোঁ সেই গেটটো আচলতে নিৰ্মাণ কৰিছিল আমাৰ প্ৰমোদ বড়ো চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই গেটখন ইমান আটক ধুনীয়া এখন গেট এই আটক ধুনীয়া গেটখন নিৰ্মাণ কৰা হৈছিল এটা দুখৰ বিষয় সঁচাকৈ দুখ লাগিছে এই গেটখনৰ যেতিয়া উদ্বোধন কৰা হৈছিল সেই উদ্বোধনৰ সময়ত নাম ফলক যিটো আছিল সেই নাম ফলকত চাইছে আপোনালোকে গেটৰ সন্মুখত নাম ফলকটো আছিল এই নাম ফলকটো উঠাই দিয়া হৈছে কোনবা দুষ্কৃতিকাৰীয়ে এই নাম ফলকটো উঠাই দিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে আৰু এই গেটত ৰাতিত লাইট জ্বলি আছিল চাওক লাইট আজিৰ তাৰিখত সেই লাইটটো বন্ধ কৰি দিয়া হৈছে বা দুষ্কৃতিকাৰীয়ে এই লাইটৰ যি কানেকশ্যন আছে সেইটো কাটি দি থোৱা হৈছে মই বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ BTCৰ যি চৰকাৰ এই চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে যাতে এই গেটখনৰ যি নাম ফলকটো আছে এই নাম ফলকটো য'ত যেনেকৈ উদ্বোধনী সময়ত যেনেকৈ ৰাখা হৈছিল তেনেকৈ যাতে ৰাখে তাৰ কাৰণে মই BTC প্ৰশাসনক মই অনুৰোধ কৰিছোঁ ইয়াতে এই নাম ফলকটোত আমাৰ প্ৰাক্তন BTRৰ CM প্ৰমোদ বড়ো চাহাবৰ নামটো আছিল উৰ্খাও ব্ৰহ্ম ডাঙৰীয়াৰ নাম আছিল লৰেন্স ইছলাৰী আমাৰ MLA তাতকৈ ডাঙৰ কথা আৰু এটা আছে যে এই BTCৰ যোনজন প্ৰিন্সিপাল ছেক্ৰেটাৰী নামটোৱে এই নাম ফলকটোত আছে তাৰ পিছতো কোনবা দুষ্কৃতিকাৰীয়ে আচলতে এই নাম ফলকটো এনেকৈ যেনেকৈ লগাই দিয়া আছিল তাৰ পৰা বাহিৰত ওলাই দিয়া হৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে সেইকাৰণে মই পুনৰবাৰ BTR প্ৰশাসনক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই গেটখনৰ ইমান আটক ধুনীয়া গেটখন এই গেটখনত আমাৰ এই কোকৰাঝাৰত যেতিয়া বাহিৰৰ পৰা আমাৰ লোকসকল আহিছে ইতিমধ্যে আপোনালোকে চাইছে এই গেটটো লৈ বহুতে ইউটিউবাৰ হওক বহুত মানুহ আহি এই গেটখন লৈ এটা ভাল পৰামৰ্শ দিছে ভাল লাগিছে গেটখন ধুনীয়া হৈছে তেনেকুৱা ধৰণৰ মন্তব্য আমি দেখা পাইছোঁ সেইকাৰণে মই শেষৰবাৰ অনুৰোধ কৰিছোঁ যে এই গেটটোত য'ত যেনেকৈ এই লাইটখন যেনেকৈ আছিল লাইটখনটো হ'ব লাগে যাতে ৰাতিৰ এন্ধাৰত গেটখন ভালকৈ দেখিব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থা কৰি দিব লাগে আৰু নাম ফলকটো যেনেকৈ আছিল তেনেকৈ থাকিব লাগে আমি 2 দিন সময়সীমা বান্ধি দিছোঁ 2 দিনৰ ভিতৰত এই কামখিনি কৰিব বুলি BTR প্ৰশাসনক মই অনুৰোধ কৰিছোঁ আৰু যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে 2 দিন পিছত আমি আহি সেই নাম ফলকটো আৰু এই লাইটৰ ব্যৱস্থা কৰিব লাগিব বুলি মই ভাবিছোঁ যাতে এইটো পৰ্যায়ত যাব লগা নহয় সেইকাৰণে মই ভাবোঁ আপোনালোকে যাতে আমি কৰিব নালাগে যাতে BTC প্ৰশাসনে আপোনালোকে এই নাম ফলকটো আৰু এই লাইটৰ ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ আৰু BTR অঞ্চলবাসী ৰাইজ সকলোৱে নহ'লে দুখ পাব সকলোৱে মানে আচলতে এই যি ঘটনাটো হৈছে এইটো উদ্বেগ প্ৰকাশ কৰিব সেইকাৰণে মই বিশেষকৈ অনুৰোধ কৰিছোঁ BTR প্ৰশাসন আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে নজৰ দিব বুলি মই আশা কৰিছোঁ